নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া আমি যাম পথাৰত চাহ দিবলৈ। বলক যাওঁ আমি আমাৰ পথাৰলৈ। এয়া আমাৰ পথাৰ আহি আছোঁ। সেইদিনাখন মই আপোনালোকক দেখুৱাইছিলোঁ এখন পথাৰ যে বহুত পানী আছিলে। সেই পথাৰখন এতিয়া পানী শুকাইছে, এয়া ৰোৱা হৈছে। যিহেতু পানী থকাৰ কাৰণে এইবাৰ আলি দিয়া নহ'ল। ইয়াত আমি আলি দিব নোৱাৰিলোঁ, কোনো ধৰণৰ আলি ইয়াত চিনচাপ নাই। এতিয়া চাওক ৰুই দিয়া হৈছে। এতিয়া ৰোৱনী আহিব, কঠীয়া তুলি আছে। আমি এতিয়া তাত চাহ দিবলৈ যাম। যিহেতু আজি ৰাতিপুৱা মই সোনকালে উঠি লৈ ইয়াত বহুত জাবৰি হৈ গৈছে। এয়া জাবৰি থোপাবলগীয়া হ'ল। এয়া চাওক থোপালোঁ জাবৰি, এইবিলাক চাওক। এয়া পানী দেখিছে কিমান পানী হৈছে। ভালদৰে শুকোৱা নাই বাৰু, হ'লেও গৈ আছোঁ। এইখিনি ৰুই হৈছে, অলপ আছে ৰুবলৈ, সেইখিনি আজি ৰুব। দেখুৱাই আছোঁ মই, চাই থাকক। এই জংঘল চাওক, এইখিনি চাফা কৰিব আছেই। মই আকৌ চাফা কৰিম আহি। চাওক কিমান জংঘল দেখিছে, দেখিছে কিমান জংঘল। চাওক চাৰিওপিনে জংঘল আছিলে। চাৰিওপিনে জংঘল থকাৰ কাৰণে মই আজি ৰাতিপুৱাতে আহি এইখিনি চাফা কৰিলোঁ। সৌখিনি চাফা হৈ গ'ল। মাজত দমাই থোৱা আছে, ইয়াতো দমাই থৈছোঁ। আমি যাই আছোঁ কঠীয়া মৰা জেগাত। পানীৰ মাজে মাজে আমি আমাৰ লক্ষ্য স্থানত গৈ আছোঁ। এইখিনি ৰুব পৰা নাযাব, যিহেতু পানী ইয়াত আপোনালোকক মই দেখুৱাই আছোঁ একাঠো একাঠো। মাজলৈ আৰু দ আছে, যিহেতু এইডৰা দ, সেইকাৰণে। আৰু ৰোৱনী আহিছে আমাৰ, দেখিছে ৰোৱনী। মই অলপমান জুম কৰি দেখুৱাই দিছোঁ। আৰু ৰোৱনী আহিছে। বলক যাওঁ আমি। যিহেতু 3 ডৰা দিয়া হৈছিলে কঠীয়া, আমাৰ ইয়াত ডৰা হিচাপ হয়। এইখিনি নহ'ল, দেখিছে মাজে মাজে মৰি গ'ল। এতিয়া চাওক এইখিনি ভালখিনি দাদাই উঠাই আছে। আহি গ'লোঁ। এয়া কুকুৰটোলৈ চাওক কিদৰে গা ধুই আছে। কুকুৰটো চাওক, দেখিছে কুকুৰে কেনেকৈ গা ধুই আছে পানীত। এয়া চাওক কঠীয়া আহি চাওক কিমান ওখ ওখ কঠীয়া আপোনালোকক মই দেখুৱাই আছোঁ। চাওক কিমান ওখ। সেইখিনি তুলি পেলাই পাৰি থোৱা আছে বান্ধিবৰ কাৰণে। উলু খুটি বান্ধিব। ইয়াত এনেকুৱা পানী হৈছিলে, পানী ক'ৰবাত পুখুৰী পাৰ ছিঙি গৈছে। মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আৰু এয়া কোনো নদীৰ পানী নহয়, এয়া খালি বৰষুণৰ পানী। বৰষুণৰ পানীয়ে কি কৰিলে চাওক। এয়া পানী, ইয়াত কঠীয়া পৰা হৈছিলে, ইয়াতো মৰিল। যিহেতু পানী বহুত হৈ গ'ল, ইয়াত নাবাছিল। চাওক একাঠো একাঠো পানীৰ মাজত মই গৈ আছোঁ। পুখুৰী পাৰ কেনেকৈ ছিঙি গ'ল চাওক, ফাটি গৈছে। চাওক যিহেতু খেতি কৰিব লাগিব, আমি গাঁৱৰ মানুহ, খেতি নকৰিলে আমি খাব নোৱাৰিম। কিয়নো আমাৰ যিটো উৎপাদন, আমি খেতি কৰিলে উৎপাদন বাঢ়িব। এতিয়া আমাৰ যি মূল্য বৃদ্ধি, বস্তু যেনেদৰে দাম বাঢ়িছে, এইবিলাক যদি আমি ইয়াত খেতি নকৰোঁ তেতিয়া মূল্য বৃদ্ধিৰ দাম বাঢ়িব। যদি আমি নিজে খেতি কৰোঁ, ধৰক আমি জিকা পাওঁ বুলি ভুল আদি কৰি আমি বাম খেতি পৰা বুলি যদি দলৈকে কৰোঁ, তেতিয়া আমাৰ মূল্য বৃদ্ধিৰ দাম কমিব। লগতে নিবনুৱা সমস্যাবিলাক কমিব। যিহেতু আমাৰ ইয়াত থকা আমাৰ গাঁৱৰেই হওক বা অসমৰে যিকোনো ল'ৰা বহুত পঢ়ি শিক্ষিত হৈ যিহেতু নিবনুৱা সমস্যা, চাকৰি নোপোৱাৰ ফলত আজি বহিৰাজ্যত তেওঁলোকে গৈ পেলাই চাকৰি কৰি আছে। কিবা এটা কোম্পানীত সংস্থাপন লৈ পেলাই কৰি আছে। যিহেতু আমাৰ অসমত কত মাটি পৰি আছে, যদি আমাৰ যি নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে যদি আমাৰ ল'ৰাই ইয়াত খেতি কৰে, তেতিয়া মোৰ মতে মই ভাবোঁ ইয়াত আমাৰ নিবনুৱা সমস্যাবিলাক দূৰ হ'ব। লগতে খেতি কৰক, আমিও কৰিবলৈ চেষ্টা কৰিম। যিহেতু ইমান পানীৰ মাজতো আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু 1 নম্বৰ কথা কি, এতিয়া আমি খেতি কৰিছোঁ হয়, যেতিয়া যথেষ্টখিনি বস্তু আমাৰ ইয়াত উৎপাদন হ'ব, তেতিয়া আমি বস্তুটো ৰপ্তানি কৰিব নোৱাৰাৰ বাবে ইয়াতে পৰি পচি যাব। পচি যোৱাৰ লগতে আমাৰ মূল্য বৃদ্ধিৰ দাম কমি যাব। সেইকাৰণে বহুত খেতিয়কে খেতি কৰিব বাদ দি বহিৰাজ্যত গৈ কোনোবা এটা কোম্পানীত সংস্থাপন লৈ আছে। মই এইখিনি আপোনালোকক বুজালোঁ।
যে খেতি কৰক, আমাৰ নিবনুৱা সমস্যাবিলাক দূৰ কৰক। আগতে যদি আপোনাৰ ঘৰত ছাপ'জ মই এটা এক্সাম্পল দিছোঁ, ধৰি লওক আগতে আপোনাৰ ঘৰত আছিলে 2জন মানুহ, আগতে যদি লাগিছিলে আপোনালোকৰ ঘৰত 200 গ্ৰাম চাউল, এতিয়া আপোনাৰ ল'ৰা ছোৱালী বঢ়াৰ লগতে আকৌ 100 গ্ৰামকৈ হ'লেও আপোনাৰ ঘৰত চাউল বাঢ়ি গ'ল। ধৰক আগতে যদি মোৰ ঘৰত আছিলে 4টা, আজি মই মোৰ ভাইটি মই অহাৰ লগতেতো বাঢ়ি গ'ল। যিহেতু বাঢ়ি যাওঁতে খৰচ বৃদ্ধি হ'ব। আমি যদি নিজে ঘৰতে খেতি কৰোঁ, ধৰি লওক আমি যদি সৰিয়হ নিজে কৰোঁ, সৰিয়হ কৰিলে যদি পেৰি লওঁ, তেতিয়া আমাৰ তেলটো নিজৰ হ'ব। গতিকে আমাৰ বহুতখিনি ৰাহি হ'ব বুলি মই ভাবোঁ। আপোনালোকেও খেতি কৰক, তাকেই ক'লোঁ। এতিয়া যি ফ্লিপকাৰ্ট বা মিছ' লগতে আপোনাৰ এমাজন, এইবিলাক অহাৰ লগতে আমাৰ যিসকল ব্যৱসায়ী লোক, তেওঁলোকৰ যি ব্যৱসায় তল পৰি গৈছে, কিয়নো তাত বস্তুবিলাক দিয়া হৈছে। এইটো এটা কথা ভাল হৈছে, কিয়নো ফ্লিপকাৰ্ট বা মিছ' অহাৰ লগতে আমাৰ যিখিনি নিবনুৱা ল'ৰা আছিলে, লগতে যিখিনি আমাৰ পঢ়া থকা অৰ্থাৎ শিক্ষিত যুৱক যুৱতীসকলে তাত কাম কৰি 2 পইচা ইনকাম কৰি আছে। মই ইয়াকে কৈছোঁ যে চৰকাৰে আজি হাজাৰ হাজাৰ পোষ্ট পুলিচৰ পৰা আদি কৰি সকলোবিলাক উলিয়াই দি আছে। উলিয়াই দিয়াৰ বাবে মই বেয়া পোৱা নাই, ভালেই কৰিছে। কিন্তু হ'লেও যদি চৰকাৰে বা চেণ্ট্ৰেলৰ লগত যদি যোগাযোগ কৰি এটা ইয়াত কোম্পানী খুলিলে হয়, কিবা এটা যদি কোম্পানী আনি ইয়াত বহাই দিলে হয়, ধৰি লওক আমাৰ অসমৰ ভালেখিনি আপোনাৰ নিবনুৱা সমস্যা দূৰ হ'ল হয় বুলি মই ভাবোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল। মই ভাবোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও আপোনালোকে জানিব পাৰিলে। আৰু যিসকলে মোৰ চেনেলটো চাই আছে, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।